ব্যস্ততা নিউ ভিডিঅ' লগে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভালে আছে আৰু মোবাইল চাবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি যাবলৈ ওলাইছোঁ পলাচী, আমাৰ বিহুত আমাৰ বিহুৰ দিবাগৰদা দিবাগৰদা আপোনাৰ কি কয়, আমি যে বিহু মাৰিবলৈ যাব ওলাইছোঁ, আপোনাৰ কেনে অনুভৱ? প্ৰথমতে মই সমূহ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো আজি আমি সোণপাহি বিহু উৎসৱৰ প্ৰথমটো দিন। তো আমাৰ আজি প্ৰথম বিহু আছে সমনা বুলি এখন ঠাইত আৰু পলাচী বুলি। তো তাত আমি যাম। আপোনালোকৰ আশীৰ্বাদ বিচাৰি আজি আমি যাত্ৰা আৰম্ভ কৰিম। গতিকে সকলোৰে সহায় সহযোগিতা লাগিব। তো আপোনালোকে আশীৰ্বাদ কৰিব। ধন্যবাদ। থেংক ইউ। যেনে ওলাইছোঁ আমি সকলোৱে সোণপাহি বিশ্ববিদ্যালয়ৰ টিমটো ওলাইছোঁ। আমি ফাৰ্ষ্টতে যাম পলাচী, তাৰে পিছত যাম আমি থমনা। কাষতে তাৰমানে এয়া শংকৰ বহি আছে, নাচনি বহিছে। এয়া আমাৰ ৰাহুল দিলোঁ এতিয়া, ময়ো বহু এতিয়া আমাৰ দিবাগৰদাই ইয়াতে আছে আৰু এয়া নাচনিকেইটাই বঢ়িয়াকৈ গৈ আছে, এনেকৈ বহি আছে। দক গাইছ নাচনি খুব লাগি গেল। এয়া সকলোৱে আমি নাচি নাচি আহিলোঁ। এয়া এয়া অভিজিত আজি নাচি কিনে কেনে পালে? বঢ়িয়া। দিবাগৰদা দিবাগৰদা ঢোল বাজি কেনে অনুভৱ? ঢোল মাৰি কেনে অনুভৱ? আজি বহুত পুৰা একদম মানে পুৰা একদম জোচৰ আছোঁ আজি। দোকান প্ৰগ্ৰেম মাৰি কিনে আহিলোঁ। আমি এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। উভতি যাম আমি ঘৰলৈ এতিয়া। এই আমাৰ দিবাগৰদা কিবা ক'বা নেকি? বৰ্তমান এতিয়া বহুত ভাগৰুৱা, আমি অনুষ্ঠান কৰি ঘৰলৈ যাই আছোঁ। তো কথা কোৱাৰ বেছি মন নাই। অনুষ্ঠান কৰি পৰিৱেশন কৰি বহুত ভাল লাগিল সঁচাকৈ। বছৰৰ প্ৰথম দুখন বিহু তোমাৰ গান ভাল লাগি বেছি ক'বা সেইটো নহয়, ডাঙৰ কথা নহয়। এইটো ভাল লাগিল আৰু আগলৈ আমি বহুত আৰু চেষ্টা কৰিম আৰু ভাল কৰাৰ কাৰণে। বঢ়িয়া, থেংক ইউ, ধন্যবাদ। পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জয় আই অসম, জয় জুবিন দা। আমাৰ ঘৰত যাব টাইম হৈছে, সেইকাৰণে আমাৰ এয়া ফূৰ্তি, ৰাইজৰ ফূৰ্তি এয়া।
যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ জয় অসম জয় জুবিন দা